এতিয়া মানে মই আছোঁ নলবাৰী সৰিয়হতলীত। ইয়াত কি লিখা আছে চাওক, জিলা ক্ৰীড়া প্ৰকল্প সৰিয়হতলী। এই সৰিয়হতলীত মানে এটা ডাঙৰ খেলৰ ষ্টেডিয়াম হ'ব, মানে ডাঙৰ ষ্টেডিয়াম হ'ব খেলৰ। মই আপোনালোকক দেখাই দিছোঁ এই ষ্টেডিয়ামটো এতিয়া বৰ্তমান বনাই আছে। মানে মই ভিতৰলৈ গৈ আপোনালোকক দেখাই আছোঁ কিমান ডাঙৰকৈ বনাই আছে। এইটো এটা ষ্টেডিয়াম বনাই আছে ইয়াত। এইটো মানে এখন খেলৰ ষ্টেডিয়াম হ'ব, গতিকে মই বোলো ভাবিলোঁ ষ্টেডিয়ামটো আপোনালোকক দেখাই দিওঁ। মই ইয়াৰ মানুহক সুধিছিলোঁ, মানে মানুহটোৱে কৈছে এই ষ্টেডিয়ামটো হোৱালে 4 বছৰমান লাগিব বুলি কৈছে। গতিকে মই আপোনালোকক সকলোখিনি দেখাই আছোঁ। চাওক কিমান ডাঙৰ ষ্টেডিয়াম বনাই আছে চাওক, এইখন ফিল্ড চাওক, JCBয়ে কাম কৰি আছে। এইখন ফিল্ডতে হ'ব ডাঙৰ এটা ষ্টেডিয়াম। এইয়া চাওক কিমান ডাঙৰকৈ বনাইছে ষ্টেডিয়ামখন। ইয়াত কিমান মাটি আছে চাওক, ইয়া JCB দেখিছে, JCBয়ে কাম লগাই আছে। ইয়া মই জুম কৰি দিছোঁ, দেখিছে JCBয়ে কাম লগাই আছে। মানে এইটো নলবাৰী সৰিয়হতলী ষ্টেডিয়াম বনাইহে আছে, এতিয়ালৈকে বনাই হোৱা নাই। ভিডিঅ' ইমানেই আছিলে। যদি ভাল পালে ভিডিঅ'টো প্লিজ লাইক কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ বাই।